পৰিলেকে ফোন এটা কৰিম ৰ আজি সৰস্বতী পূজাত কিবা কাপোৰ চাপোৰ আনিলে নে নাই অনা তাকে সুধোঁ। নিতুমণিয়ে ফোন কৰিলেচোন, কি বা হ'ল আকৌ তাই। নিতুমণি কচোন ক, কি মনত পৰিলে আজি? বহুত দিনৰ মূৰত ফোন কৰিলি যে। নাই এনেই ফোন কৰিলোঁ, মই বোলো তই সৰস্বতী পূজাৰ কাৰণে কিবা কাপোৰ কিনিলি নে তাকে সুধোঁ বুলি ফোন কৰিলোঁ। নাই মই তেনেকৈ নাই কিনা, সৰস্বতী পূজা বুলি এনেই কিবা এটা ল'লোঁ আৰু। পিছে তই কি ল'লি বা? মই জানো একোৱে লোৱা হোৱা নাই আৰু কি কৰোঁ ভাবিয়ে পোৱা নাই। সৰস্বতী পূজাও ইফালে পালেহি ওচৰ চাপিলে। তই কচোন ক, কি আনিলি? নাই মই তেনেকৈ একো কিনা নাই। 4,000 দি কাপোৰ এযোৰ ল'লোঁ আৰু 1,000 দি ওখ চেণ্ডেল এযোৰ কিনিলোঁ, সিমানেই বছ। বা তই 4,000 দি আনিলি? মই যে একোৱে ল'বই পৰা নাই। কাইলৈ মাক লৈ যাওঁৱে নেকি? নিতু এইফালে আছোন, মোক অলপ কামত হেল্প কৰি দেহি। মাৰক কামত হেল্প কৰি দিব লাগে বুলি বুজি নাপাওঁ হে? অকল মোবাইলডাল এইডাল আৰু কাম নাই। লোকৰ ছোৱালীয়ে দেখা নাই কেনেকৈ মাকক সহায় কৰি দিয়েহি, আমাৰ আকৌ অকল মোবাইলডাল। এই মাজনীয়ে যে চিঞৰি থাকে অকল দেই, শান্তি নাই আৰু। হ'ব এতিয়া দেই, হ'ব। মায়ে মাতি আছে, গৈ আহোঁ দেই, নহ'লে আকৌ চিঞৰি থাকিব। তোৰ লগত ভালকৈ কথা পাতি আছোঁ ৰ, পাছত। আমাৰ মাজনীয়ে জানো ভালকৈ কাৰো লগত কথা পাতিবলৈ নিদিয়ে, অকল চিঞৰিয়ে থাকে আৰু। এতিয়া হ'ব বাই দেই, বাই। মই ফোন কৰি আছোঁ পাছত। গৈছোঁ। কি হ'ল কওক এতিয়া? এই চব্জিখিনি গুচাই দে তই। লগৰজনীৰ লগত কথা পাতিবলৈ শান্তি নাই, অকল তুমি চিঞৰিয়ে থাকা। কোনখিনি দিয়া গুচাই দিওঁ। সেইখিনি তাতে আছে, ল। মোক সৰস্বতী পূজাত কাপোৰ লাগিব দেই। পইচা পাতি নাই, তোক কিহত সৰস্বতী পূজাত কাপোৰ লাগে হে? নাজানো, মোক কিন্তু লাগিব। ক'ৰ পৰা দিয়ে ক'ব ন? নিপনৰ জীয়েকে কাপোৰ কিনিলে, 4,000 দি কাপোৰ কিনিছে, 1,000 দি জোতা চেণ্ডেল কিনিছে। আমাৰ আকৌ কাপোৰ এযোৰকে দিব পৰা নাই। পইচা পাতি নাই, তোক কিহৰ কাপোৰ লাগে হে? মায়ে সেই চিগা চেণ্ডেলযোৰ পিন্ধি আছোঁ দেখা নাই? বাকচত বগা কাপোৰ এযোৰ আছে, তাকে পিন্ধি যাবি। মই যে বগা কাপোৰযোৰ পিন্ধি যায় নেকি মানুহে হে? নাযাওঁ দেই, মোক মুঠতে কাপোৰ লাগিব। বেলেগ লগৰবিলাকে ইমান ধুনীয়াকৈ পিন্ধি আহিব, মই কি বগা কাপোৰযোৰ পিন্ধি যাম নেকি? নাজানো, মুঠতে মোক কাপোৰ লাগিব। ক'ৰ পৰা দিয়ে ক'ব ন? তই লোকৰ ছোৱালীৰ লগত ফেৰ মাৰিবলৈ নাহিবি দেই হে? বাপেৰে কি ONGC ৰয়েলত কয় বুলি ভাবিছ নেকি ইমান দামী দামী কাপোৰ আনিবলৈ? মই কি লগৰবিলাকৰ আগত লাজ নাপাম নেকি? পৰীক ক'লোৱে এইফালে মই তালৈ কাপোৰ আনিমগৈ বুলি। তোৰ তুলনি বিয়াত উঠা কাপোৰ কেইযোৰমান আছে নহয়, সেইকেইযোৰকে পিন্ধি যাবি। নহ'লে সেই জোনটিহঁতৰ ঘৰৰ পৰা এযোৰ আনি দিম, তাকে পিন্ধি যাবি। মই লোকৰ কাপোৰ নিপিন্ধো দেই, আকৌ কিবা অকণমান থাকিব আকৌ মোকে ক'ব ফালিলি বুলি। সেই যোৱাবাৰ নিহাৰিকা ঘৰৰ পৰা আনিলোঁ কাপোৰযোৰ, অকণমান কিবা এটা লাগিলে আকৌ তাকে মোকে কৈ কথা শুনাইছে। মই আৰু লোকৰ কাপোৰ আনি পিন্ধি থাকিবলৈ নাই দেই। নোৱাৰ যদি নোৱাৰ, মই কাপোৰ চাপোৰ আনি থাকিবলৈ নাই দেই ছোৱালী। কথা ক'লে শুনিবি। এনেই পইচা পাতি নাই, বন্ধন গোটৰ লোনটো শেষ হোৱা নাই, দেখা নাই বাপেৰৰ কিমান কষ্ট হৈছে। বাপেৰে ইমানকৈ ক'ৰ পৰা আনি দিব হা? যা, মই হাত চাত নুগুচাওঁ কাপোৰ চাপোৰ নিদিয়া যদি। একো কাম চাম কৰি থাকিবলৈ নাই যাবা। কিবা এটা কিনি দে বুলি ক'লেও কিনি নিদিওঁ। যা, ক'ত মৰগে কথা চথা বুজি নাপাওঁ। কিবা এটা এতিয়া লগাব লাগিব, ঘৰৰ পৰা নাপাওঁৱে নহয়। যাওঁচোন ওলাই, কি পাওঁ চাওঁগে।